লাগিব কি হত মহা আনিছে কাৰণে ধৰিব ভাই পুলিচক খবৰ দিয়ক নহ'লে ইয়াতে ঘটবট কৰিম আৰু মুক্তভাৱে বিচৰণ কৰি আছিল পানী ইফাল সিফাল গৈ আছিল চৰা জেগা বিচাৰি আমাৰ ভিডিপি সম্পাদকে মোলৈকে ফোন কৰে উম্মত আলীয়ে আৰু মই লগে লগে হৰিণাটো কাৰেক্ট কৰিব কওঁ আৰু হৰিণাটো মানে বান্ধি ৰাখি মোলৈকে ফোন কৰে তাৰপিছত মই কৈছোঁ এখন ভুটভুটি লৈ পেলাই হৰিণাটো লৈ আহা আৰু মই লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টত ফোন কৰিলোঁ আৰু তেওঁলোকৰ মানুহ ইতিমধ্যে আহি পাইছে আৰু তেওঁলোকে এইটো চমজি লৈছে আৰু এইটো এটা গৰুৰ মান ডাঙৰ দেখিছোঁ ওজনটো ঠিক ক'ব নোৱাৰিম দেখাত এটা গৰু যেন দেখা ডাঙৰ আৰু এইটো খটীয়া পহু বুলি কৈছে এইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈকে লৈ যোৱা হ'ব হেণ্ডঅভাৰ কৰা হৈছে কাৰণ ইমান ডাঙৰ বস্তু আৰু ইমান টাইম ৰাখিব নোৱাৰি যিহেতু মহৰ শিঙত অলপ আঘাতপ্ৰাপ্ত হৈছে হৰিণাটো অতি সোনকালে তাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব লাগে গতিকে কিমান পাৰি সোনকালে এই জেগাৰ পৰা নিব দিয়া হৈছে